সঁচা ভালপোৱা আপুনি কেনেকৈ চিনি পাব? সঁচা ভালপোৱা শুনিবলৈ ভাল লগা এটি শব্দ, যি শব্দৰ সন্ধান আপুনি মই সকলোৱে বিচাৰোঁ। সকলোকেই লাগে মাথো সঁচা ভালপোৱা। নিস্বাৰ্থ ভালপোৱাৰ সোঁতত সকলোৰে মন যায় উঠি বাঢ়ি যাবলৈ। কিন্তু কিমানজনে পাইছে সেই সঁচা ভালপোৱা? আপোনালোকে জানো পাইছে? পোৱা হ'লে জানো এই ভিডিঅ'টো চাই আপুনি সময় নষ্ট কৰিবলৈ আপোনাৰো মন গ'লহেঁতেন জানো? হয়তো আপুনিও নাই পোৱা। আপোনাৰ ফালৰ পৰা গোটেই পৃথিৱীখনকেই দি দিম বুলি ভাবি থকাৰ পিছতো আপোনাৰ ভালপোৱাজন বা ভালপোৱাগৰাকীৰ মন আপুনি আজিলৈ বুজি পোৱা নাই। তেওঁ বাৰু সঁচাই আপোনাক ভাল পায়নে? নে আপোনাৰ সৈতে তেওঁ ভালপোৱাৰ অভিনয় কৰি আছে? আপুনি ভবাৰ দৰেই তেওঁ বাৰু ভাবেনে কথাবোৰ? আজি আপুনি সকলো কথা উপলব্ধি কৰিব পাৰিব। আপুনি যাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেওঁ আপোনাক সঁচাই ভাল পায় নে নাপায় সেই কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তেই জানিব পাৰিব। সঁচা ভালপোৱাৰ 7টা প্ৰতীক বা চিনৰ কথা আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ক'ম। যিকেইটা কথা ক'ম তাৰ ভিতৰত কথা এটাও যদি আপোনাৰ ভালপোৱাৰ মাজত বিচাৰি পায় তেনেহ'লে আপুনি সৌভাগ্যৱান। নাম্বাৰ 1, সঁচা ভালপোৱাত সদায় নিস্বাৰ্থ হয়। এই ভালপোৱাত কোনো ধৰণৰ স্বাৰ্থ নাথাকে। দেখা যায় এই সম্পৰ্ক প্ৰতিশ্ৰুতিৰে আৰম্ভ হয়। মই তোমাৰ বাবে আজি অমুক কৰিম তমুক কৰিম, কিন্তু সেই সময়ত সেইবোৰ কৰিব নোৱাৰাৰ বাবেই সম্পৰ্কটো বেছিদিন টিকি নাথাকে। নাম্বাৰ 2, সঁচা ভালপোৱাত সদায় স্বাধীনতা থাকে। কেতিয়াও কোনো কামত আপোনাক বাধা নিদিয়ে আপোনাৰ সঁচা ভালপোৱাজনে। আপুনি ভালপোৱা কাম কৰি যিদৰে সুখ পায় তেনেদৰে আপোনাৰ সুখতেই তেওঁ সুখ বিচাৰি পায়। এজনে আনজনক প্ৰতিটো ক্ষেত্ৰতেই ছাপোৰ্ট কৰি আগুৱাই যায়। নাম্বাৰ 3, সঁচা ভালপোৱাত এজনে আনজনৰ সৈতে সকলোখিনি কথা শ্বেয়াৰ কৰে। তেওঁলোকৰ মাজত কোনো লোকঢাক নাথাকে। মনৰ মাজত কোনো কথা লৈ নুফুৰি ইজনে সিজনৰ কথাবোৰ মুকলিকৈ আলোচনা কৰে। বহু ৰিলেশ্যনশ্বিপত প্ৰেমিক প্ৰেমিকাই যিবোৰ কথা মনৰ মাজত লৈ ভিতৰি ভিতৰি মিছ বুজাবুজি ক্ৰিয়েট কৰি লয়, যাৰ বাবে সেইবোৰ কথা এদিন ডাঙৰ হৈ সম্পৰ্কটোৱেই শেষ হৈ যায়। নাম্বাৰ 4, সঁচা ভালপোৱাজনে তেওঁ নিজতকৈ বেছি আপোনাৰ কেয়াৰ লয়। তেওঁ আপোনাৰ কথা দিনে ৰাতিয়ে ভাবি থাকে। আপোনাৰ অলপ কষ্ট হ'লে তেওঁ বহুত দুখ অনুভৱ কৰে। সঁচা ভালপোৱাজনে কেতিয়াও কোনো কামৰ বাবে আপোনাক বাধ্য নকৰায়। নাম্বাৰ 5, আপোনাৰ মনটোৰ তেওঁ অনুভৱ কৰিব পাৰে। সঁচা ভালপোৱাজন যিমান আপোনাৰ সুখৰ সময়ত থাকিব তাতোতকৈ তেওঁ বেছি আপোনাৰ দুখৰ সময়ত আপোনাক লগ দিব। তেওঁ আপোনাৰ কাষত সদায় থাকিব, লাগিলেহে আপোনাৰ দুখেই হওক বা আপোনাৰ পৰিয়ালৰ দুখেই হওক। নাম্বাৰ 6, সঁচা ভালপোৱাজনে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাত আপোনাকো সামৰি লয়। কিয়নো তেওঁ জানে যে আপুনি তেওঁৰ সৈতে আজীৱন থাকিব। যি টাইম পাছৰ বাবে আপোনাৰ সৈতে আছে তেওঁ কেতিয়াও ভৱিষ্যত পৰিকল্পনাৰ সৈতে আপোনাক সামৰি নলয়, কাৰণ তেওঁৰ নিজৰেই ভৱিষ্যতৰ কোনো পৰিকল্পনা নাথাকে। আপোনাক তেওঁ কি ক'ব? নাম্বাৰ 7, সততা। সঁচা ভালপোৱাজনে আপোনাক কেতিয়াও কোনোদিনে বিশ্বাসঘাতকতা নকৰে। আপোনাৰ পৰা তেওঁ কোনো কথা নুলুকুৱায়। তেওঁৰ জীৱনৰ তেওঁৰ পৰিয়ালৰ সকলো কথা আপোনাৰ সৈতে ভাগ বতৰা কৰি লয়। এইকেইটা চিন যদি আপুনি আপোনাৰ ভালপোৱাৰ মাজত বিচাৰি পাইছে তেনেহ'লে আপুনি সৌভাগ্যৱান। এই পৃথিৱীত সকলোৱে সঁচা ভালপোৱাৰ সন্ধান কৰে, কিন্তু এজন সঁচা ভালপোৱা দিব পৰাকৈ নিজকে কোনেও গঢ়ি তুলিব নোৱাৰে। যদি সঁচা ভালপোৱাৰ সন্ধান কৰাজনেই সঁচা ভালপোৱা দিব নোৱাৰে তেনেহ'লে সঁচা ভালপোৱা বিচাৰি থাকোঁতেই যাব। গতিকে আপুনি নিজেও সঁচা ভালপোৱা দিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।